সুধিব খোজো যে আমিতো অসমৰে মানুহ, কিন্তু তথাপিতো আজি 20 বছৰ হ'ল আমি ডুবাইত আছোঁ। আমাৰ দুয়োৰে চিনাকি ডুবাইতে হৈছিল আৰু আমি দুয়োটাই অসমৰ বুলি জানি দুয়োটা ভাল ফ্ৰেণ্ড হ'লোঁ। তাৰপাছত আমি দুয়োটা কোৰ্ট মেৰেজ কৰি ইয়াতে থাকিলোঁ। কিন্তু কিয় আপুনি কোনোদিনে মোক ঘৰত নিব নোখোজে? আৰু কিয় আপুনি অসমৰ নাম ল'লে উচপ খাই উঠে? অসমৰ হোৱা স্বত্তেও আপুনি অসমত যাব নিবিচাৰে? সেইবোৰ বহু কথা নিহাৰ, তুমি বুজি নাপাবা। মই কথাবোৰ আৰু উলিয়াব নিবিচাৰোঁ। কিন্তু আপুনি আজি উলিয়াব লাগিব, কাৰণ আপুনি নিবিচাৰিব পাৰে, কিন্তু মোৰ মনে মাজতে বাৰে বাৰে প্ৰশ্ন কৰে আপুনি কাৰো লগত মোক চিনাকি কৰি দিব নোখোজে, কেতিয়াও অসমত যাব নোখোজে। কিয়, কি কাৰণে বাৰু? আমি আজি বুঢ়াই হৈ গ'লোঁ। আমাৰ ল'ৰা আজি আমেৰিকাত থাকে। যদি সিও আমাক এনেদৰে পাহৰি যায়, ইয়াতে নাহে, তেতিয়া আমাৰ কেনেকুৱা লাগিব? তুমি ঠিকে কৈছা নিহাৰ, কিন্তু মোৰো মনত পৰে ঘৰত যাবলৈ, মোৰ ঘৰৰ মানুহলৈ মনত পৰে। মই নিজেই জানো মই কেনেদৰে এক বুজাব নোৱাৰা বেদনাত ভুগি আছোঁ। তুমি কি বুজিবা? মোৰো অন্তৰে সদায় কান্দি থাকে নিহাৰ। কিন্তু এনেকুৱা হ'লে কেনেকৈ হ'ব? মই আপোনাৰ ৱাইফ, আৰু আপুনি প্ৰতিটো কথা মোৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ দায়িত্ব। আৰু যদি আপুনি দায়িত্ব বুলি নাভাবে, মই বুজিম যে আপুনি মোক আজিলৈকে কেতিয়াও ৱাইফ বুলি মানাই নাই। নহয় নহয় নিহাৰ, তেনেকুৱা কথা নহয়। ঠিক আছে, যদি তুমি জানিব বিচৰা তেতিয়াহ'লে শুনা, মই আজি তোমাক সকলোবিলাক ক'ম। মই আমাৰ ঘৰৰ সকলোতকৈ সৰু ল'ৰা আছিলোঁ। মোৰ ওপৰত এজন দাদা আৰু এজনী বাইদেউ আছিল, আৰু মোক সকলোৱে বহুত মৰম কৰিছিল। কিন্তু এদিন খবৰ পাইছিলোঁ যে মই মেট্ৰিকত ষ্টেণ্ড কৰিছোঁ। মই আনন্দত থাকিব নোৱাৰা হৈ মাক চিঞৰি মাতিলোঁ, মা, অ' মা, শুনাচোন। ৰবি কি হ'ল? মা, মই ৰিজাল্ট পাই গ'লোঁ, মই ষ্টেণ্ড কৰিছোঁ। কি সঁচা? মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে জোন। তুমি এনেদৰে সদায় ভাল ৰিজাল্ট কৰিব লাগিব। তুমি কটনত পঢ়িব লাগিব জোন, আৰু তুমি ভালদৰে ৰিজাল্টবোৰ কৰি ঘৰৰ বাবে সুনাম কঢ়িয়াই আনিব লাগিব জোন। তুমি মোক কথা দিয়া জোন। মা, মই তোমাক কথা দিলোঁ, মই নিশ্চয় এদিন তোমালোকৰ বাবে সুনাম কঢ়িয়াই আনিম মা। আৰু এনেদৰে মই এদিন কটন কলেজত এডমিশ্যন ল'লোঁ। আৰু আমি যিহেতু গুৱাহাটীৰ নাছিলোঁ, শিৱসাগৰৰ আছিলোঁ, সেয়ে মোক মা দেউতাই হোষ্টেলত থাকিয়ে পঢ়িবলৈ দিলে। মোক প্ৰথম দিনাই মা দেউতাই থ'বলৈ আহিছিল আৰু কৈছিল, আজিৰ পৰা তুমি সকলো কথা পাহৰি অকল পঢ়াত মন দিবা। জোন, তুমি একমাত্ৰ আমাৰ ভৰসা। তোমাৰ দাদাও এজন প্ৰফেচাৰ হয়, আৰু তোমাৰ বাও এজনী প্ৰফেচাৰ, আৰু তুমি আমাৰ ঘৰৰ সকলোতকৈ সৰু ল'ৰা। আৰু মই বিচাৰোঁ যে তুমি আমাৰ সকলোতকৈ বুলিয়ে নহয়, গোটেই অসমৰে যাতে নাম কৰা, কাৰণ আমাৰ বংশৰ ভিতৰত ষ্টেণ্ড কৰাৰ ল'ৰা অকল তুমিয়েই। হ'ব মা, তুমি চিন্তা নকৰিবা, মই তোমালোকক কথা দিলোঁ। আৰু এনেদৰেই মই মা আৰু দেউতাক গেটৰ পৰাই বিদায় দিলোঁ। ভালদৰে থাকিবা জোন, খোৱা বোৱাৰ যত্ন কৰিবা, সকলোৰে লগত ভালমতে চলিবা, মিলা মিচিকে চলিবা, কেতিয়াও কাকোৱে বেয়াকৈ নক'বা। এনেদৰে কৈ মা আৰু দেউতা গুচি গ'ল। এনেদৰেই মই হোষ্টেলত পঢ়া আৰম্ভ কৰিলোঁ। মই বহু কষ্ট কৰি পঢ়িবলৈ যত্ন কৰিছিলোঁ। কেতিয়াবা ৰাতি 2টা বাজি যায়, কেতিয়াবা 3টা বাজে। মোৰ লগৰ ল'ৰাকেইজনে অলপ মোক বেয়া পাইছিল, কিন্তু কথা বতৰাটো ভালদৰেই পাতিছিল। আৰে জোন, তুমিতো নপঢ়িলেও হয়, গোটেইবোৰ কিতাপৰেতো তুমি সকলোবিলাক জানাই দেখোন। এনে মিছাতে ইমান কষ্ট কৰি কিয়নো হেল্থটো নষ্ট কৰা? নাই নাই ৰাজ, মোৰ হেল্থ নষ্ট নহয়। মোৰ ৰাতি পঢ়া অভ্যাস আছেই দিয়া। মই নতুন ক্লাছৰ বাবেহে অকণমান বুজিবলৈ ট্ৰাইল কৰি আছিলোঁ। নতুন ক্লাছ মানেতো আমাৰ ৰিজাল্ট দিয়াই নাই ন? তথাপি আমাৰ ৰিজাল্টটো ভালেই হ'ব, গতিকে নতুন ক্লাছৰ বাবে আমি যত্ন কৰাটো দৰকাৰ। ঠিকে কৈছা। 12 তাৰিখে ৰিজাল্ট ওলাবই দিয়া। কোন আহিলে আৰু এতিয়া? কওকচোন। মেডাম, আপোনাৰ বাবে এটা পোষ্ট আহিছে। অ'কে দিয়ক।
মাইনা কি হ'ল ইমান মন মাৰি আছা যে দেয়াৰী কোন হ'ব পাৰে মোলৈ সদায় সদায় এনেদৰে পুছ কৰি পঠায় কোন হয় মোৰ শত্ৰু মই নাজানো কেতিয়াবা বেয়া বেয়া গালি আৰু কেতিয়াবা বেয়া ধমকি আৰু বেলেগ বেলেগ নাম্বাৰৰ পৰা মোক কোনোবাই আই লাভ ইউ বুলি মেছেজ দিয়ে কিমান দিনৰ পৰা এনেকুৱা হৈছে যেতিয়াৰ পৰা মই ঘৰলৈ আহিছোঁ এক্সাম দি ৰিজাল্ট দিয়াৰ দিনাখন মোৰ ৰিজাল্ট ভাল হোৱা বুলি কংগ্ৰেচুলেশ্যন ক'লে তাৰপাছত বেবী তুমি মোৰে হৈ থাকিব লাগিব আৰু মোৰে হৈ থাকিছিলা এইবিলাক ক'ব ধৰিলে কোন হ'ব পাৰে বাৰু কলেজত তোমাক কোনোবাই বেয়া পায় নেকি বেয়া কোনেও নাপায় দেৰি মাথো মই জোনক ছাপোৰ্ট কৰোঁ বাবে কিছুমান ল'ৰাই মোক বেয়া পায় জোনে যে পঢ়াত ভাল আৰু বহু চেষ্টা কৰোঁ যে তাৰ সমান হোৱাটো ইমান সহজ নহয় সেইবাবে সকলোৱে তাক হিংসা কৰে তথাপি জোনে কাকোৱে বেয়া নাভাবে আৰু মাথো মোৰ লগত ভালদৰে কথা পাতে তুমি টেনশ্যন নল'বা মাইনা মই তোমাৰে কলেজৰ প্ৰফেচাৰ হয় মই তোমাৰ কথাটো লৈ ষ্টাফৰ লগত কথা পাতিম তাতো যদি কোনো সমাধান নাহে মই পুলিচত হ'লেও কমপ্লেইন কৰিম হেল্ল' ৰাজ কি হ'ল খোলা খুলিকৈ কৈ দে আকৌ ৰাজ গোটেই ষ্টাফত মিটিং হৈছে ৰাজীৱ ছাৰৰ ছোৱালী যে গাৰ্গী তোৰ যে বেষ্ট ফ্ৰেণ্ড সিহঁতে কমপ্লেইন কৰিছে যে আমাৰ ফ্ৰেণ্ডৰ মাজৰ পৰাই কোনোবাই তাইক ব্লেকমেইল কৰি আছে চ' আমাক সকলোকে কলেজলৈ মাতিছে গতিকে তুমি এতিয়া আহিব লাগিব অ'কে মা মা জোন ৰবি কি হ'ল জোন মই আজি কলেজলৈ যাব লাগিব কিন্তু ক্লাছ বোলেচোন আৰম্ভ হোৱাই নাই ক্লাছৰ কাৰণে নহয় মা কিবা বোলে মিটিং দিছে ছাৰহঁতে গতিকে মই যাব লাগিব সকলো ষ্টুডেণ্টবিলাককে বোলে মাতিছে গতিকে মা মই যাওঁ দিয়া ঠিক আছে তেতিয়াহ'লে জোন ভালকৈ যাবা ৰাজ প্লিজ তুমি জোনৰ লগত এইবোৰ নকৰিবা মই জানো তুমি জোনক হিংসা কৰা আজি যদি কিবা কাৰণত জোনৰ অপমান হ'ব লাগে মই কেতিয়াও নিজকে মাফ কৰিব নোৱাৰিম ৰাজ ইফালে মই তোমাক ভাল পাওঁ সেইবাবে তোমাৰ কথা মই কাকোৱে ক'ব নোৱাৰিম আৰু এইফালে জোন নিৰ্দোষী হোৱা বুলি গম পায়ো মই যদি জোনক বচাব নোৱাৰোঁ মই গোটেই জীৱন পশ্চাতাপ কৰি থাকিব লাগিব ঠিক আছে যদি তুমি মোক হেল্প কৰিব নোৱাৰা আৰু আজি যদি জোনক দুখী বুলি তুমি ফচা দিব নোৱাৰা তেতিয়াহ'লে মই তোমাৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি যাম নাই 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 ৰাজ তেনেকৈ নক'বা মই তোমাক বহুত ভাল পাওঁ তোমাৰ লগত মই বহুত সপোন দেখিছোঁ তুমি নোহোৱাকৈ মই পাগল হৈ যাম ৰাজ ঠিক আছে যি হয় হ'ব মই তোমাৰ কথা মানি ল'ম হেল্ল' হোৱাট হয় ছাৰ মই সকলো জানো ছাৰ আচলতে এইবোৰ সকলোবিলাক ৰাজে কৰি আছিল ছাৰ আৰু ৰাজে জোনক ফচাব খুজিছিল ছাৰ কিন্তু মই জোনৰ লগত অন্যায় হ'ব দিব নোৱাৰিলোঁ ছাৰ আৰু গোটেইখিনি আপোনাক খোলাখুলিকৈ কৈ দিলোঁ ৰাজ তুমি মোৰ লগতে জোনৰ লগতে ইমান অন্যায় কৰিব বুলি ভবা নাছিলোঁ মই তুমি ইমান তললৈ নামিব পাৰা এইবোৰৰ বাবে তুমি কেনেকৈ ইউজ কৰিছা হেই ছোৱালী যদি ভালদৰে থাকিব খোজা মোক চম্ভালি কথা কবি মই কাৰো বাপেকক ভয় নকৰোঁ তই কাৰ বাপেকক ভয় নকৰোঁ বুলি কৈছ ছাৰ বল লকাবলৈ বল ইন্সপেক্টৰ জোন কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিছে সেইবাবে আজি আমি তোমাৰ বাবে এই ভাড়াঘৰটো ঠিক কৰি দিলোঁ আৰু তোমাক হোষ্টেলৰ পৰা লৈ গুচি আহিলোঁ তুমি ইয়াৰ পৰা কলেজলৈ ভালদৰে অহা যোৱা কৰিব পাৰিবা জোন ইয়াত তোমাৰ কোনো অসুবিধা নহয় টাইমত তোমাক ভাত বনাই দিয়াকৈ আৰু কাপোৰ ধুই দিয়াকৈ মানুহ টাইমত আহি তোমাক কাম কৰি দি যাব তুমি মাথো ভালদৰে টাইমত খোৱা বোৱা কৰিবা আৰু টাইমত পঢ়া শুনা কৰি ৰেষ্ট কৰিবা হ'ব দেউতা এতিয়া আমি গৈ থাকোঁ জোন তুমি ভালদৰে থাকিবা হ'ব দেউতা মা তোমালোকে চিন্তা নকৰিবা মই ইয়াত ভালদৰে থাকিম তোমালোকে গৈ থাকা গৈ যোৱা ঠিক আছে জোন আমি তেতিয়াহ'লে গৈ থাকোঁ তুমি ভালদৰে থাকিবা কি বাজিছে মোৰ মূৰত এইবোৰ মই দিনাৰ বাবে এমাহ জেল খাটিব লগা হ'ল মোক তাই ভাল পাওঁ বুলি কৈ জোনৰ হৈ কয় আৰু মই এমাহ জেল খাটিলোঁ কাৰ খবৰ নাই মই চাই ল'ম সকলোকে এটাকে চাই ল'ম চানি ক'ত আছে তই ঠিক আছে মই গৈ আছোঁ মোক কলেজৰ পৰা উলিয়াই দিলে আৰু এমাহ জেল খাটিলোঁ আৰু কি তহঁতৰ কোনো খবৰ নাই চাৰাজ তই যিবোৰ কাম কৰি আছ সেইবোৰ একেবাৰে ভুল কাম কি এই কামবোৰ কৰি তইতো ফচিছয়ে
আৰু তোৰ সাথ দিয়া মানে নিজেও ফচি যোৱা কথা হ'ব। তই মোৰ ফ্ৰেণ্ড হয় হা, কিন্তু তোৰ যিবোৰ কাম সেইবোৰক মই ছাপোৰ্ট কৰিব নোৱাৰো। কি কৈছ তই? তোক মই মাৰি পেলাম। ৰাজ, মোক এৰি দে ৰাজ, মোক এৰি দে। মাৰি পেলাম তোক, মই মাৰি পেলাম আজি। ৰাজ প্লিজ মোক এৰি দে, মোক এৰি দে ৰাজ। তই ক মোৰ সাথ দিবি নে নিদিয়? অ'কে ৰাজ, অ'কে দিম ৰাজ। মই ৰাতিপুৱা পঢ়ি আছিলো আৰু হঠাতে গাৰ্গীৰ ফোন আহিল। হেল্ল' গাৰ্গী। জোন, বহু ডাঙৰ ঘটনা হৈ গ'ল জোন। কিনাক কোনোবাই মাৰ্ডাৰ কৰিলে জোন। কি? জোন, কোনোবাই মাৰ্ডাৰ কৰি ৰাস্তাৰ কাষত পেলাই থৈ গৈছে। অ' গড। পুলিচে এতিয়া ডেড বডিৰ ওচৰতে ইনভেষ্টিগেশ্যন কৰি আছে। চিনাক কোনে মাৰ্ডাৰ কৰিব পাৰে আৰু কিয় মাৰ্ডাৰ কৰিলে? আৰু তেতিয়াৰ পৰাই মোৰ মাইণ্ডত এটা চক সোমাই গ'ল। এনেদৰেই পুলিচে আৰু সকলো মানুহে ভিৰ লাগি টিনাৰ বডিটো ৰাস্তাত চাই আছিল। আৰু পুলিচে টিনাৰ বডিটো ইনভেষ্টিগেশ্যন কৰাৰ বাবে পোষ্টমৰ্টেম কৰিবলৈ লৈ গৈছিল। আৰু মই কথাবোৰ ভাবি ভাবি বিচনাত শুই দুৰ্বল হৈ পৰিছিলোঁ। এনেতে গাৰ্গীৰ ফোন আহে। গাৰ্গী কোৱা। জোন, টিনাৰ মাৰ্ডাৰৰ খবৰ ওলাল। কি? জোন, ৰাজে মাৰ্ডাৰ কৰিছে টিনাক। কি? জোন, আমাৰ লগৰ বিকিয়ে সকলো কথা গম পাই আছিল ৰাজৰ, আৰু সেইবাবে আগতীয়াকৈ পুলিচত ইনফৰমেশ্যন দি থৈ দিছিল। চ' পুলিচে ৰাজৰ ঘৰত ইনভেষ্টিগেশ্যন কৰোঁতে পুলিচে ৰাজৰ কথা গম পাই গ'ল যে টিনাক ৰাজে মাৰ্ডাৰ কৰিছে। তাৰ পাছত মই আকৌ ভাগৰি পৰিলোঁ। মোৰ মাইণ্ডত আকৌ এটা চক লাগিল। মই একোৱে ক'ব নোৱাৰিলোঁ। মই দিনক দিনে ডিপ্ৰেশ্যনত যাব ধৰিছিলোঁ। বহু চেষ্টা কৰিও মই মোৰ চিন্তাবোৰৰ পৰা বাহিৰ ওলাব পৰা নাছিলোঁ। হঠাতে যদি কোনোবা মোৰ লগৰ ফ্ৰেণ্ডে আহি মোক মাত দিয়ে, মই চক খাই উঠিছিলোঁ। এনেদৰেই মোৰ দিনবোৰ পাৰ হ'ব ধৰিছিল। আৰু তাৰে মাজত যদি এবাৰ গাৰ্গী মোৰ কাষলৈ আহে, মই বহু শান্তি অনুভৱ কৰিছিলোঁ। গাৰ্গীয়ে মোক বহুত ছাপোৰ্ট কৰিছিল আৰু মোৰ কেৰিয়াৰক লৈ বহু যত্ন কৰিবলৈ বুজাইছিল। কিন্তু কিমান বুজাব তাই? মই একোৱে কৰিব পৰা নাছিলোঁ। চোৱা জোন, যি হ'ব লগা আছিলতো হৈয়ে গ'ল। আমি আৰু এতিয়া এইবোৰ ভাবি চিন্তা কৰি থাকিতো লাভ নাই। আমাৰ এটা ফিউচাৰ আছে, আমাক লৈ আমাৰ মা পাপাৰ সপোন আছে। সেয়ে আমাৰো কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে জোন। আৰু দিনক দিনে আমাৰ কোৰ্চবোৰ টাফ হৈ যাব ধৰিছে। আৰু যদি আমি এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যনবোৰৰ পৰা বাহিৰ ওলাব নোৱাৰোঁ, আমি কেনেদৰে ছাকচেছ হ'ম জোন? আমি বহুত যত্ন কৰিব লাগিব আমাৰ কেৰিয়াৰক লৈ। এনেদৰে কৈ গাৰ্গীয়ে মোৰ পৰা বহুত দূৰলৈ আগবাঢ়ি গুচি যায়। কিন্তু বহু চেষ্টা কৰিও মই ডিপ্ৰেশ্যনৰ পৰা বাহিৰ ওলাব নোৱাৰিলোঁ। ভালদৰে শুব নোৱাৰিলোঁ, ভালদৰে খাব নোৱাৰোঁ আৰু ভালদৰে পঢ়িব পৰা নাছিলোঁ। আৰু সেয়ে মই এক্সাম দিব নোৱাৰিলোঁ। আৰু সেইবাবে মই ঘৰলৈ গুচি আহিলোঁ। ঘৰত গৈও মই কোনো ধৰণৰ শান্তি নাপালোঁ আৰু ডিপ্ৰেশ্যনৰ পৰা ওলাব নোৱাৰিলোঁ। মই কাকোৱে সুখ দিব নোৱাৰিলোঁ। আৰু যদি দেউতাও হাঁহি মুখেৰে মোৰ ওচৰলৈ আহে, দেউতাৰ মুখখনত হাঁহি নোহোৱা হৈ যায়। আৰু এনেদৰেই 5টা বছৰ পাৰ হৈ গুচি গ'ল, মই গমকে নাপালোঁ। আমাৰ ঘৰবোৰ নতুনকৈ সজোৱা হৈছিল। বাইদেউৰ বিয়াৰ কথা আৰু দাদাৰ বিয়াৰ কথা আলোচনা হৈছিল। এনেদৰে এদিন আমাৰ বাইদেউৱে তাইৰ দৰে এজন হেণ্ডচাম ল'ৰা চাই বিয়া পাতি ল'লে। ল'ৰাজনো বাইদেউৰ দৰে প্ৰফেচৰে আছিল। এনেদৰে আমাৰ ফেমিলিটোৱে সুখেৰে আনন্দৰে দিনবোৰ কটাই আছিল। আৰু এনেদৰেই গোটেইবোৰ যাতে ধুনীয়াকৈ চলি আছিল। মাহঁতে দাদাৰ বাবেও বিয়াৰ বাবে চিন্তা কৰিছিল। মাথো ময়ে আছিলোঁ অকলশৰীয়া আৰু দুৰ্ভগীয়া।
যিয়ে কাকো সুখ দিব নোৱাৰে আৰু যিয়ে কোনো আশা কৰিব নোৱাৰে, সপোন দেখিব নোৱাৰে। মাথো অতীতৰ স্মৃতি আৰু মাজে সময়ে গাৰ্গীৰ কথাবোৰ মনত পৰিছিল। এনেতে হঠাতে দেখোন গাৰ্গীৰ ফোন আহি গ'ল। হেল্ল' গাৰ্গী, কি খবৰ? ভালে দিয়া। মই চেঞ্জ হ'ব পৰা নাই গাৰ্গী। আজি মাথো মই ঘৰৰ বোজা, ঘৰৰ এটা কোণত পৰি থকা লেতেৰা জাবৰৰ দমৰ নিচিনা মই অলাগতিয়াল সামগ্ৰী, মাথা খটাই কৰিবলগীয়া কাম মই একোৱে কৰিব নোৱাৰোঁ গাৰ্গী। মোৰ জীৱনটো বিফল হৈ গ'ল। চৰি গাৰ্গী, চোৱাচোন আজি তুমি ইমান দিনৰ মূৰত মোক ফোন কৰিলা, কিন্তু তোমাকো মই কেনেকুৱা কথাবোৰ কৈ বৰিং কৰি পেলালোঁ। বাৰু বাদ দিয়া এইবোৰ, তুমি কোৱা তোমাৰ কথাবোৰ কোৱা। মই ভালে দিয়া, মোৰ পঢ়া কমপ্লিট হৈ গ'ল নহয়। সঁচা? শুনি বহুত ভাল লাগিল গাৰ্গী। আৰু নহয় জুন, মই এখন কলেজত প্ৰফেচাৰ পোষ্টৰ বাবে জবো পালোঁ। বহুত ভাল লাগিল গাৰ্গী, শুনি বহুত ভাল লাগিল। আৰু তোমালৈ কিয় মন পৰিল জানানে নাই? মই যিখন কলেজত কাম কৰোঁ নহয়, তাত এজন ছিনিয়ৰ প্ৰফেচাৰ আছে। মোক বহুত মৰম কৰে, বহুত হেল্প কৰে, বহুত ভাল হয় ছাৰজন। আৰু প্ৰায় তোমাৰ নিচিনাই লাগে জুন। আৰু আচল কথাটো হ'ল তেখেতৰ নাম জান। আৰু তেখেতে মোক পচন্দ কৰি আমাৰ পাপাৰ আগত মোক বিয়াৰ কথা সুধিছে। আৰু পাপাৰো বহুত ভাল লাগিল, সেইবাবে আমাৰ বিয়া ঠিক কৰিলে জুন। আৰু মোৰ যিহেতু পাপাৰ বাহিৰে আন কোনোৱে নাই, মোৰ কিছুমান পাপাৰ বাবে দায়িত্ব আৰু কৰিবলগীয়া কৰ্তব্য আছে। আৰু যিহেতু ছাৰজন বহুত ভাল হয়, মই হা কৰি দিলোঁ। এনেদৰে কোৱাৰ লগে লগে মই একো মাতিব নোৱাৰা হৈ পৰিলোঁ। মই আকৌ বেছি দুৰ্বল হৈ পৰিলোঁ। আৰু এনেদৰে মায়েও দাদাক বিয়াৰ বাবে ছোৱালী চাম বুলি ক'লে। মাৰ মুখত বহুত হাঁহি, বহুত আনন্দ। মায়ে দাদাক ক'লে, জান, মই এতিয়া বুঢ়ী হ'ব ধৰিছোঁ, গতিকে মোক এজনী বোৱাৰী লাগে। আৰু সেইবাবে তোৰ দেউতাই আৰু মই এজনী ছোৱালী চাম বুলি ঠিক কৰিলোঁ। তেতিয়া দাদাই মাক মানা কৰি দিলে আৰু ক'লে যে নাই নাই, মই ছোৱালী পচন্দ কৰি থৈয়ে দিছোঁ। আমাৰ কলেজতে আমাৰ ষ্টাফতে নতুনকৈ জইন কৰিছে, ইংলিছ ছাবজেক্টৰ প্ৰফেচাৰ হয়। বহু মৰম লগা ছোৱালী, নামটো গাৰ্গী। মই ইতিমধ্যে তাইৰ দেউতাকৰ লগত কথা পাতিছোঁৱে, আৰু দেউতাকেও মান্তি হ'ল। আৰু কথাটো মই তোমালোকক ক'ম বুলি ভাবিছিলোঁৱে, কিন্তু টাইম পোৱা নাছিলোঁ। ভালে হ'ল দিয়া, আজি বিয়াৰ কথা ওলাওঁতে মই তোমাক কৈয়ে দিলোঁ কথাটো। মই কাষৰ পৰাই মাহঁতৰ কথাবোৰ শুনি আছিলোঁ। হঠাতে মই শুনি চক খাই উঠিলোঁ। মই তেতিয়াই ঠিক কৰিলোঁ যে মই ঘৰত আৰু থাকিব নোৱাৰোঁ। ঘৰত থাকিলে মইতো মেণ্টেল হৈ যামেই। মোৰ লগতে সকলোৰে আশাবোৰ ভংগ হৈ যাব। নাই নাই, মই কেতিয়াও কাৰো একো অন্যায় হ'ব দিব নোৱাৰোঁ। এই বুলি ভাবি মই ঘৰৰ পৰা ওলাই আহিলোঁ। মই একো ভাবি পোৱা নাছিলোঁ ক'ত যাম, কি কৰিম। ঘৰত গৈ মই গাৰ্গীক কেনেদৰে মই নব বুলি মাতিম, যাক লৈ মই এটা সময়ত সপোন দেখিছিলোঁ। হে ভগৱান, মোৰ লগত কি হৈ আছে এইবোৰ? তুমি যদি মোক ঠিক কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি মোক মাৰি লৈ যোৱা ভগৱান। এনেদৰেই মনত ভাবি থাকোঁতেই এখন গাড়ীয়ে মোক খুন্দিয়ে পেলালে। পাছত গম পালোঁ যে মোক খুন্দিয়া ল'ৰাজন আন কোনো নহয়, আমাৰ লগত পঢ়া বিকি হয়, যিয়ে ৰাজৰ কথাবোৰ পুলিচৰ আগত কৈ দিছিল আৰু তিনাক ন্যায় দিছিল। তেওঁ মোক হস্পিটেললৈ গৈ চিকিৎসা কৰিলে আৰু মোৰ সকলোবোৰ কথা গম পালে, আৰু তেওঁৰ দেউতাকৰ লগতো মোক চিনাকি কৰাই দিলে। আৰু মোৰ কলেজৰ জীৱনৰ পৰাই, পঢ়া শুনাৰ পৰাই লৈকে মোৰ জীৱনত যিমানখিনি ঘটনা ঘটি গ'ল, গোটেইখিনি বিৱৰি দেউতাকক ক'লে। আৰু তেখেতসকলৰ গুৱাহাটীতে এখন ভাল 5 ষ্টাৰ হোটেল আছিল। এনেদৰেই তেখেতসকলে মোক 5 ষ্টাৰ হোটেলত তেখেতসকলৰ লগত মোক কাম দিলে। আৰু ময়ো তেখেতসকলক লগ পোৱাৰ পৰাই মনত কিবা এটা শক্তি পালোঁ আৰু ঠিক কৰিলোঁ যে ময়ো মোৰ জীৱনটো ভালদৰে গঢ়ি তুলিব লাগিব। মই আকৌ একাগ্ৰতাৰে কামবোৰ কৰি যাবলৈ ধৰিলোঁ, কিন্তু মোৰ খবৰ মই কাকোৱে দিয়া নাছিলোঁ। পাছত মই বিকি আৰু বিকিৰ দেউতাকৰ লগত ডুবাইত গুচি আহিলোঁ, আৰু তেতিয়াৰে পৰা মই তেখেতসকলৰ লগত আজিলৈকে সুন্দৰকৈ কাম কৰি গৈ আছোঁ।
কিন্তু মই ঘৰৰ খবৰ নোলোৱাকৈ থকা নাছিলোঁ। ওচৰৰ বেলেগ মানুহৰ দ্বাৰাই মই খবৰবোৰ লৈ আহিছিলোঁ আৰু গম পাইছিলোঁ যে সকলোৱে নিজৰ নিজৰ জীৱনত বহু সুখী। সেয়ে মোৰ বাবে যাতে কাৰোৱে ক্ষতি নহয় সেইটো ভাবিয়ে মই আজিলৈকে যাবলৈ সাহস কৰা নাই। আৰু এই আছিল মোৰ জীৱনৰ সত্য নিহাৰ। ইমানবিলাক দুখ আপুনি অকলে অকলে নিজৰ বুকুত খাচি লৈছিল আৰু মই গমে পোৱা নাছিলোঁ। তুমি মনত দুখ পোৱা বুলিয়ে একো কোৱা নাছিলোঁ নিহাৰ। আপুনি আৰু কেতিয়াও আপোনাৰ একো দুখকে নুলুকাব। মই সদায় আপোনাৰ লগত থাকিম, সুখে দুখে সদায় থাকিম। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।